গুড মৰ্ণিং। আজি ভিডিঅ'টো একদম ৰাতিপুৱা ষ্টাৰ্ট কৰিলোঁ। আজি হ'ল দেওবাৰ আৰু দেওবাৰ হ'লেতো গম পায়ে কিমান কাম আৰু তাতে বৰষুণৰ বতৰ আৰু শুই উঠোতে অকণমান দেৰি হৈছে আৰু বাকীসকল নাই, ফুৰিবলৈ ওলাই গ'লে চাহ তাহ খায়। মানে দেউতা গৈছে বজাৰলৈ, আমাৰ এজন গৈছে ওচৰৰ খুৰী ঘৰলৈ আৰু আমাৰ ছোৱালীজনী উঠাৰ পিছত মানে মই ঘৰ চোতালকেইটা সাৰি আহি গা পা ধুই ডাইৰেক্ট তাইক পিঠা এখন বনাই দিছোঁ, আটা পিঠা। মানে তাই কিবা এটা ৰাতিপুৱা ভালকৈ বনাই দিলে খাই ভাল পায় আৰু এইফালে মোবাইল চাই চাই তাই খাই আছে। মানে এতিয়া 8:30 বাজিলে, বহুত দেৰি হ'ল কাম বন কৰি থাকোঁতে, কিন্তু হ'লেও এতিয়াও বহুত কাম বাকী আছে। কাপোৰ ধোৱা, ঘৰ মোচা। আজিকালি সীমা দিদিও নাহে, মানে তাইৰ মানুহজনো ঢুকালে, সেইকাৰণে তাই আহিব নোৱাৰা হ'ল। এইফালে বাহিৰত দেখিছেনে বৰষুণৰ বতৰ। এই বিশেষকৈ দেওবাৰ দিনটো বৰষুণ দিলে বহুত বেছি বেয়া পাওঁ, কাৰণ ছোৱালীজনীক অকণমান ফুৰাবলৈ মানে পাৰ্কে চাৰ্কে খেলাবলৈ লৈ যাওঁ আৰু সেইটো নহ'ব যি, কাৰণ দেওবাৰ হয়, বৰষুণৰ বতৰ কিনো যাম। আৰু তাতে কাপোৰ ধুলে নুশুকাই, ধুব লাগে। ছোৱালীজনী ইউনিফৰ্ম, এখেতৰ অফিচৰ ড্ৰেছ, এইকেইটা বস্তু মানে ৰ'দ দিলে ধুই ভাল লাগে, কিন্তু কি ক'ব আৰু বৰষুণৰ বতৰ। বোলে ছোৱালীজনীয়ে খাই আছে আৰু তাই খাই থাকোঁতে মই বনালোঁ ভাত। মানে ভাতটো পাতি দিলোঁ অকল আমাৰ কাৰণে, মানে মানুহজন মোৰ আৰু ছোৱালীৰ কাৰণে। মা দেউতাই ভাত দেৰিকৈ খায়, মানে 1টামান বজাত এবাৰে খায়, ৰাতিপুৱা ৰুটি এনেকৈ কিবা ব্ৰেকফাষ্ট খায় আৰু এইফালে মই ভাত পাতি দিলোঁ আৰু লগতে চব্জি বনাবলৈ বিশেষ একো নাই, অকল ভেন্দি আছে। এই ডাৱৰীয়া বতৰ ভেন্দি খাবলৈ মন নাযায়, সেইকাৰণে মই ভেন্দি নবনাওঁ। মানে দেউতা বজাৰলৈ গৈছে, অকল দাইলটো বনাই থৈ দিওঁ, যেতিয়া দেউতা আহিব তেতিয়া চব্জি তব্জি কিবা বনাম আৰু। নিজৰ কথা বাদ দিছোঁ, মানে একো খোৱাই নাই মই, একদম মানে ভাতটো বনাইছোঁ, ছোৱালীজনীক খাবলৈ দিছোঁ আৰু এইফালেতো ঘৰ মচিবলৈ লৈছোঁ। ঘৰ মুচিব লৈছোঁ, একদম ফেনাইল দি ডাঠকৈ মুচি দিম বুলি ভাবিছোঁ, নহ'লে মানে উপায় নাই। একদম মানে কি উঠিছেহি ন ভিতৰত, ক'বলৈ বাকী নাই। আৰু এইফালে এজন নাই আমাৰ, খুৰীহঁতে শুই গৈছে আৰু ভাত বনাবলৈ আজি দাইল বনাই থৈ দিছোঁ আৰু ভেন্দি আছে। ডাৱৰীয়া বতৰ ভেন্দি চেন্দি খাবলৈ মন নাযায়। আৰু দেউতা গৈছে বজাৰলৈ, মা ছোৱালীজনীৰ লগত বহি আছে আৰু এই সুবিধাতে মই ঘৰটো মুচি লওঁ বুলি কৈছোঁ। একদম মানে ঘৰ নুমুচিলে উপায় নাই। বাহিৰত বৰষুণ দিছে যে গোটেই পোক পতংগবোৰ ভিতৰলৈ গুচি আহিছে, সেইকাৰণে ফেনাইল দি ডাঠকৈ মুচিব লৈছোঁ। এইফালে বাল্টিটোত ফেনাইল ডাঠকৈ লৈ নিজে মুচিব লৈছোঁ, কাৰণ আজিকালি সীমা দিদিও নাহে। আৰু এইফালে ছোৱালীজনী আৰু মানুহজন অহাৰ পিছত আগফালে খেলি আছিল। দেউতাও বজাৰৰ পৰা আহি পালে আৰু আনিছে এয়া চিপছ। দেউতা বজাৰৰ পৰা অহাৰ পিছত মানে মানুহজন আৰু মায়ে লগ লাগি চব্জি বনালে। মানে মইতো ভাত আৰু দাইলহে বনাই থৈ দিছিলোঁ, লগতে চব্জি বনালে, মাছ এযোৰ ভাজিলে আৰু লগতে চালাড তালাড বনাই মানে মানুহজন আৰু মায়ে ৰেডি কৰিলে। লগতে ছোৱালীজনীকো খেলাই থাকিলে এইফালে, সেইকাৰণে মই মনে মনে পটাপট ঘৰটো মুচি ল'লোঁ, মানে নহ'লে ছোৱালীজনীয়ে দিগদাৰ কৰি থাকে। আৰু মই কাম কৰি থাকোঁতে চাওকচোন, সিহঁতে ভাত বনাই আছে যে মা আৰু মানুহজনে, কিন্তু তাইক দি থৈছে এইবোৰ। জাতিলাও এডোখৰ কাটি কাটি শেষ কৰি পেলালে। মোৰ আৰু কাম শেষেই হোৱা নাই, যেনে তেনে কাপোৰকেইটা ধুই আনি চেপি আনিছোঁ আৰু এইফালে ৰ'দটো দিয়া নাই, বৰষুণ দি আছে, সেইকাৰণে গাড়ী গেৰেজতে মেলিম বুলি ওলাই লৈ আনিছোঁ। এক বাল্টি কাপোৰ লৈ আহিছোঁ, মেলিবলৈ জেগা নাই, ক'ত মেলিব পাৰোঁ চাওঁ। তাতে মেলিব লাগিব, ভিতৰত জেগা নাই, য'ত পাৰোঁ মেলিব লাগিব এতিয়া। এইফালে গেৰেজত কাপোৰখিনি মেলি থৈ আহিছিলোঁহে, আকৌ ৰ'দটো ওলোৱা নিচিনা কৰিলে, একেবাৰে আকৌ বাহিৰত মেলি দিলোঁ। মানে দুবাৰ কাম হৈছে। এইখিনি ছোৱালীজনীৰ কাপোৰ আৰু মোৰ কাপোৰকেইটা মেলি থৈ আহিছোঁ, বাকীখিনি গেৰেজতে থৈ দিছোঁ। এইখিনি মানে নহ'লে নহয় যে, সেইকাৰণে ৰ'দত দি দিছোঁ অকণমান। ৰ'দ মানে ডাঙৰকৈ ৰ'দ দিয়া নাই, কিন্তু হ'লেও অকণমান মুকলি কৰি দিছে যে, সেইকাৰণে বাহিৰত মেলি দিছোঁ। ভাত পানী খোৱাৰ পিছত মানে পাকঘৰ চাফা কৰা, বাচন ধোৱা আৰু তাৰপিছত ছোৱালীক গা পা ধুৱাই একদম মানে মালিচ কৰি কাপোৰ পিন্ধাই দেউতাকৰ ওচৰত মোবাইল এটা দি থৈ আহিছোঁ। দেউতাকে মোবাইল চাই আছে আৰু মই যে ৰাতিপুৱাই মাথাটো ধোৱা, এতিয়ালৈকে মুখতো একো এটা ঘঁহিব পৰা নাই আৰু লগতে চুলিখিনিও শুকাব পৰা নাই। 1:30 বাজিছে, এতিয়া কাম বন শেষ কৰি আহি চুলিখিনি শুকুৱাই লৈছোঁ। চুলি তুলি শুকুৱাই ল'লোঁ। এতিয়া ভাবিছোঁ চব শুই আছে, মা দেউতা ভাত পানী খাই শুলে, ছোৱালীজনীকো গা পা ধুই দেউতাকৰ লগত থৈ আহিছোঁ, মোবাইলটো চাই আছে, বাপেকেও মোবাইলটো চাই আছে। ভাবিছোঁ চব আজৰি হ'লোঁ, এতিয়া ভাবিছোঁ মুখখন অকণমান চাফা কৰোঁ, যিহেতু আজি দেওবাৰ হয়, কাইলৈৰ পৰাতো আকৌ স্কুলত যাবই লাগিব, ছোৱালী স্কুলত নিয়া, অফিচ দিয়া, কাইলৈৰ পৰা আৰু সময় নাই। সেইকাৰণে আজি যিহেতু সময় আছোঁ, ছোৱালীজনীৰ লগত যিহেতু দেউতাকো আছে, চ' এইটো নিউ ফেচ পেক, সেইটোতো শেষেই হোৱা নাই, এইটোকে অকণমান লগাই মুখখন চাফা কৰোঁ, তাৰপিছত স্কাৰ্ফ কৰি দিম আৰু হৈ যাব। লাহে লাহে ঘৰতো কিবা কিবি বনাম বুলি ভাবিছোঁ, মানে নিজে বনাম, কিন্তু এতিয়া নহয়, এতিয়া ছোৱালীজনী সৰু আছে, গতিকে গোটেই পৰিয়ালৰ লগত মানে ঘৰৰ চব কাম কৰি সম্ভৱেই নহয়। এতিয়া 1:30 বাজিছে, এতিয়া ভাত পানী খাই মই পাকঘৰ চাফা কৰি চুলি শুকুৱাইছোঁহি,
আৰু এই নিম ফেচ পেক লগাবলৈ এই অকণমান বহিছোঁহি মানে সময় নাই। গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আকৌ আহিম নতুন এটা ভিডিঅ'লৈ, তেতিয়ালৈকে বাই। ভিডিঅ'বোৰ চাব আৰু ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। বাই। ভাবিছিলোঁ আৰু তাইও শুলে চাগে, কিন্তু নাই, এইবোৰ কিতাপত যি টি আঁকিছে আৰু দেউতাকে এনেকৈ মোবাইল চাই আছে। এতিয়া আকৌ তাইক ময়ে শুৱাব লাগিব, কি যে হ'ব নহয়।